আপোনালোক সকলোকে পুনৰবাৰ akcreationsত স্বাগতম জনাইছো। আজি মই আন এটি নতুন টেষ্টি ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আজিৰ ৰেচিপিটো হ'ল আন এটি টেষ্টি আৰু ইউনিক লাড়ুৰ ৰেচিপি। হেয়া হৈছে অমিতাৰ লাড়ু। পকা অমিতা খাই নিশ্চয় সকলোৱে ভাল পায়, কিন্তু পকা অমিতাৰে বনোৱা লাড়ু আপুনি খাইছেনে? যদি খোৱা নাই তেতিয়াহ'লে আজিৰ এই ৰেচিপিটো মাথো আপোনাৰ বাবে, কাৰণ এই ৰেচিপি ভিডিঅ'টোৰ জৰিয়তে আজি মই আপোনাক দেখুৱাব বিচাৰিছোঁ আমি কেনেধৰণে পকা অমিতাৰে টেষ্টি লাড়ু বনাব পাৰোঁ। অমিতাৰ লাড়ু মোৰ খুবেই প্ৰিয় আৰু মই ভাবোঁ আপুনি যদি এনেকৈ এবাৰ বনাই খায় আপোনাৰো প্ৰিয় হৈ পৰিব। এয়া খাবলৈ বহুত বেছি টেষ্টি হয়। এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ আৰু কম সময়ৰ ভিতৰতে আমি বনাই ৰেডি কৰিব পাৰোঁ। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়া বনাবলৈ আমাকনো কি লাগিব চাওঁচোন আহক। অমিতাৰ লাড়ু বনাবলৈ আমাক নিশ্চয়কৈ লাগিব এটা অমিতা। ইয়াত মই পকা অমিতা এটা লৈছোঁ আৰু অমিতাটো এতিয়া মাজেৰে ফালি ল'ম। অমিতাটো মই ভালকৈ ধুই লৈছোঁ আৰু এতিয়া মাজেৰে ফালি লৈ ইয়াৰে এটা অমিতাৰ এফালহে ব্যৱহাৰ কৰিম। অমিতাটো ফালি লোৱা হৈ গ'ল। এতিয়া যিহেতুকে অমিতাটো বহুত ডাঙৰ হয় সেইবাবে এটা অমিতাৰ এফালহে ব্যৱহাৰ কৰিম আৰু অমিতাটোৰ বাকলিখিনি গুচাই লৈ টুকুৰাকৈ কাটি ল'ম। এয়া চাওক অমিতাটো টুকুৰাকৈ কাটি লোৱা হৈ গ'ল। এতিয়া অমিতাৰ টুকুৰাখিনি মই গ্ৰাইণ্ডাৰ জাৰ এটাত দি পেলাই ভালদৰে গ্ৰাইণ্ড কৰি ল'ম আৰু অমিতাৰ পেষ্ট বনাই ল'ম, অৰ্থাৎ অমিতাৰ ৰসখিনি উলিয়াই ল'ম। ভালকৈ গ্ৰাইণ্ড কৰি লোৱাৰ পিছত এয়া চাওক ধুনীয়াকৈ অমিতাৰ ৰসখিনি ৰেডি হৈ গৈছে। এতিয়া এইখিনি মই বাতি এটাত নমাই ল'ম। অমিতাৰ ৰসৰ পৰিমাণটো আপুনি প্ৰয়োজন অনুসৰি ল'ব পাৰে। ইয়াত মই এবাটিৰ জোখত অমিতাৰ ৰস ব্যৱহাৰ কৰিম। অমিতাৰ লাড়ু বনাবলৈ আৰু আমাক লাগিব এবাটি চুজি। ইয়াত মই মিহি চুজিটো লৈছোঁ আৰু লৈছোঁ 1 কাপ পাউডাৰ্ড চুগাৰ অৰ্থাৎ চেনি গুড়ি, আৰু লগতে আমি ৰেডি কৰি লোৱা অমিতাৰ ৰসখিনিও লৈ লৈছোঁ, কিন্তু মই অমিতাৰ ৰসতকৈ চুজিৰ পৰিমাণটো অলপ বেছিকৈ লৈছোঁ। আৰু লৈছোঁ কেইটামান কাজু বাদাম। এতিয়া আহক আমি অমিতাৰ লাড়ু বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমে মই গৰম কেৰাহী এটাত 2 চামুচৰ জোখত ঘি দিছোঁ। ঘিখিনি এতিয়া গলি যোৱালৈকে অলপ গৰম হ'বলৈ দিম আৰু জুইটো একেবাৰে কমকৈ ৰাখিব, ল' টু মিডিয়াম ফ্লেমত ৰাখি আমি বনাব লাগিব। ঘিখিনি গৰম হৈ যোৱাৰ পিছত ইয়াত এতিয়া মই প্ৰথমে চুজিখিনি ভাজি ল'ম। চুজিৰ কেঁচা ভাৱটো আঁতৰি যাবলৈ অলপ ভাজি ল'ব লাগিব, আৰু যদি আপুনি বিচাৰে চুজিখিনি শুকানে কেৰাহী এটা 2 বা 3 মিনিটৰ বাবে ভাজি ল'ব পাৰে। এনেকৈ একেৰাহে লৰাই থাকি ল' টু মিডিয়াম ফ্লেমত ৰাখি 5 মিনিটমানলৈ চুজিখিনি ভাজি ল'ম, আৰু মন কৰিব যাতে চুজিখিনি বেছি ৰঙচুৱা নহয়। এই ৰেচিপিটোত মই চুজি ব্যৱহাৰ কৰিছোঁ, কিন্তু চুজিৰ সলনি ইয়াত আপুনি ৰুকি লোৱা নাৰিকলো ব্যৱহাৰ কৰিব পাৰে। 5 মিনিটমানলৈ চুজিখিনি ভাজি লোৱাৰ পিছত এতিয়া সময় হৈছে ইয়াত অমিতাখিনি দিবলৈ, অৰ্থাৎ আমি পেষ্ট কৰি লোৱা অমিতাৰ ৰসখিনি কেৰাহীত দি দিছোঁ। এতিয়া অমিতাখিনি দি পেলাই এতিয়া ভালকৈ এবাৰ মিহলি কৰি ল'ম, যাতে অমিতা আৰু চুজিখিনি ভালকৈ মিক্স হৈ যায়। অমিতাৰ ৰস আৰু চুজিখিনি মিহলি কৰি লোৱা হৈ গ'ল। এতিয়া মই কেৰাহীত দিছোঁ 2 চামুচ ঘি 2 চামুচ দি পেলাই এইখিনি আৰু 2-3 মিনিটমান ভালকৈ ভাজি লওঁ। ইয়াত মই আকৌ এবাৰ 2 চামুচ ঘি দিছোঁ, কাৰণ আগতীয়াকৈ দিয়া ঘি 2 চামুচ চুজিখিনি শুহি লৈছে, আৰু যদি ঘি নিদিওঁ তেতিয়াহ'লে অমিতাৰ কেঁচা ভাৱটো থাকি যাব পাৰে। সেইবাবে ঘিত ভাজি ল'লে অমিতাৰ কেঁচা ভাৱটো একেবাৰে নাথাকে, খাই বহুত ভাল লাগে। অলপ ভাজি লোৱাৰ পিছত দেখিছেনে চুজি আৰু অমিতাৰ মিশ্ৰণখিনি অলপ শুকাই যোৱা নিচিনা হৈছে। এতিয়া ইয়াত আমি দিব লাগিব চেনি। ইয়াত মই চেনি গুড়ি আধা কাপ দি দিছোঁ। চেনিৰ পৰিমাণটো আপুনি সোৱাদ অনুসৰি দিব পাৰে। তাৰ পাছত লগে লগে ইয়াত মই দিছোঁ 1 কাপ গাখীৰ। এতিয়া আটাইখিনি ভালদৰে মিহলি কৰি ল'ম। চেনিৰ পৰিমাণটো আপুনি প্ৰয়োজন অনুসৰি দি দিব, যিহেতুকে অমিতাটো অকণমান মিঠা হয় সেইবাবে মই চেনি গুড়িৰ পৰিমাণটো কমকৈ দিছোঁ। যদি প্ৰয়োজন হয় আপুনি বেছিকৈও দিব পাৰে।
এই ৰেচিপিটো আপুনি যিকোনো উৎসৱত বা বিশেষ দিনত বনাব পাৰে অথবা আলহী আহিলেও বা মিঠা খাবলৈ মন গ'লেও তৎক্ষণাতে বনাই ৰেডি কৰিব পাৰে। তাৰ পাছত ইয়াত মই দিছোঁ আধা চামুচ ইলাচি গুড়ি যাতে ভালকৈ মিহলি হৈ যায় আৰু ফ্লেভাৰৰ বাবে ইলাচি গুড়ি ব্যৱহাৰ কৰিছোঁ। ইলাচি গুড়িখিনিও ভালকৈ মিহলি কৰি লৈছোঁ। এতিয়া এইখিনি আমি লো টু মিডিয়াম ফ্লেমতে ৰাখি এনেকৈ একেৰাহে লৰাই থাকি অলপ সময় ভাজিব লাগিব যেতিয়ালৈকে মিশ্ৰণখিনি অলপ ডাঠ হৈ নাযায় আৰু লাড়ু বনাবলৈ ৰেডি হৈ নাযায়। মিশ্ৰণখিনি এতিয়া আমাৰ ৰেডি হৈ গৈছে, গতিকে শেষত ইয়াত মই দিছোঁ মিহিকৈ কাটি লোৱা অলপ কাজু বাদামখিনিও এবাৰ মিহলি কৰি ল'ম। আৰু আপুনি দেখিছেনে মিশ্ৰণখিনি কেৰাহীত লাগি ধৰা নাই, সম্পূৰ্ণকৈ ৰেডি হৈ গৈছে। এতিয়া গেছটো অফ কৰি দিম আৰু এইখিনি মই বাটি এটাত নমাই ল'ম। মিশ্ৰণখিনি এতিয়া মই গৰমে গৰমে বাটি এটাত নমাই লৈছোঁ আৰু এইখিনি সম্পূৰ্ণকৈ ঠাণ্ডা হ'বলৈ থৈ দিম। মিশ্ৰণখিনি সম্পূৰ্ণকৈ ঠাণ্ডা হৈ যোৱাৰ পিছত এতিয়া অলপ অলপকৈ লৈ পেলাই আমি লাড়ু বনাব লাগিব। লাড়ু বনোৱাৰ আগতে আপুনি হাতত অকণমান ঘি লগাই ল'ব। ঘি সানি ল'লে ভাল হয়, তেতিয়া মিশ্ৰণখিনি হাতত লাগি নধৰে আৰু ধুনীয়াকৈ লাড়ু বনাবলৈ সুবিধা হয়। এতিয়া অলপ অলপকৈ মিশ্ৰণ লৈ পেলাই এনেকৈ ঘূৰাই ঘূৰাই মই লাডু বনাই লৈছোঁ। লাড়ুৰ আকাৰটো আপুনি ইচ্ছানুসৰি সৰুকৈ বা ডাঙৰকৈ বনাব পাৰে, যেনেকুৱা চাইজত বিচাৰে তেনেকৈ বনাব পাৰে। মই মিডিয়াম চাইজতে বনাইছোঁ। অমিতাৰ লাড়ু যদি আপুনি বনোৱা নাই, ভিডিঅ'ত দেখুৱাৰ দৰে এই ৰেচিপিটো ফ'ল' কৰি এবাৰ নিশ্চয়কৈ বনাই চাব আৰু বনাই খাই কেনেকুৱা পায় মোক জনাবলৈ নাপাহৰিব। আশা কৰিছোঁ আপুনি বহুত বেছি ভাল পাব, কাৰণ এই লাড়ুটো খাবলৈ বহুত বেছি টেষ্টি হয়। আপুনি দেখিছে এয়া বনাবলৈ ইমান সহজ, আমি কম সময়ৰ ভিতৰতে আৰু কেইটামান সামগ্ৰী ব্যৱহাৰ কৰি বনাব পাৰোঁ। আটাইখিনি মিশ্ৰণেৰে একেটা পদ্ধতিৰে এতিয়া আমাৰ লাড়ু বনাই লোৱা হৈ গ'ল। এয়া দেখিছেনে লাড়ুকেইটা দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু ৰংটোও বহু বেছি ধুনীয়া হৈছে। লাড়ুকেইটা সজাবলৈ শেষত মই সৰু সৰুকৈ কাটি লোৱা কাজু বাদাম লাড়ুকেইটাৰ ওপৰত দি দিছোঁ, তেতিয়া দেখিবলৈ ধুনীয়া হয়। ইয়াত আপুনি যিকোনো ড্ৰাই ফ্ৰুটছেৰে সজাব পাৰে। গতিকে এতিয়া আমাৰ টেষ্টি অমিতাৰ লাড়ু পৰিৱেশন কৰিবলৈ ৰেডি হৈ গৈছে। লাড়ুকেইটা আপুনি ছেট হ'বলৈ এঘণ্টামানৰ বাবে ফ্ৰিজত থৈ দিব পাৰে আৰু বহুদিনলৈ ভালে ৰাখিবলৈ এয়াৰটাইট কণ্টেইনাৰত ভৰাই থৈ দিব পাৰে। গতিকে এনেদৰে আপুনিও বনাওক, খাওক, সকলোকে খুৱাওক আৰু এনজয় কৰক। আশা কৰিছোঁ আপুনি আজিৰ অমিতাৰ লাড়ুৰ ৰেচিপিটো ভাল পাইছে। কেনেকুৱা পালে কমেণ্ট কৰি মোক নিশ্চয় জনাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আন এটি নতুন ৰেচিপি ভিডিঅ'লৈ সোনকালে পুনৰ লগ পাম। তেতিয়ালৈকে সুস্থ থাকক, সুখত থাকক। বাই বাই।